Hello guys, good morning. Welcome back to our YouTube channel Choudhury's vlog. আশা কৰো আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো আৰু আজি ৰাতিপুৱাই ভিডিঅটো ষ্টাৰ্ট দিছো কাৰণ আজি বিশ্বকৰ্মা পূজা আজি নিমন্ত্ৰণী আছে ভাবিলো হেতু কাৰণে ভিডিঅটো ৰাতিপুৱাতে মই ষ্টাৰ্ট দি দিও কিন্তু তাৰে আগতে মই ভাবিছো যে ব্ৰেকফাষ্ট খিনি মই ৰেডি কৰি লও কাৰণ হাজবেণ্ড এতিয়া অফিচ যাব ওলাব ফাৰ্ষ্ট হাফতো অফিসতে থাকিব আমি সেকেন্ড হাফত উলাই দিম তো জলদি জলদি ব্ৰেকফাষ্ট খিনি মই ৰেডি কৰি লওঁ তাৰ পিছত আপোনালোক সকলো দেখাই যাম আৰু মোৰ যোৱা কালি বহুত সৰ্দি হৈছিল একচুয়ালি যোৱা কালি নহয় দুদিনমান আগতে মোৰ অলপমান গা বেয়া হৈ আছিল কাৰণ মই ভ্যাকচিনটো লৈ ললো এটো কাৰণে মানে হাতখনো বিষাই আছিল কিন্তু আজি বহুত খিনিয়ে মই ভাল পাইছো ভাবিলো ভিডিঅটো একেনে ষ্টাৰ্ট দি দিও আৰু বহুত দিন হ'ল ভিডিঅ দিয়া হোৱা নাছিল আপোনালোকে সুধি আছিল বা কিয় মানে ইমান দিন লাগিল ভিডিঅ দিয়াই নাই আপলোড তো আপোনালোকে বেয়া নাপাব মই এতিয়াৰ পৰা এক্টিভ থাকিম মানে ট্রাই কৰিম আৰু এক্টিভ থাকিবলে স্টার্ট করার লগে লগে যেতিয়া ভিডিঅটো বন্ধ কৰি দিলে আকৌ দেখিলে গুলি মাৰিলা উঠিলে এতিয়া অলপচোন চাও তলত কি কৰি আছে গাড়ী ধুই আছে চাগে জলদি জলদি গৈ চাই বগা স্কুটি ধুই আছে আমাৰ কি কৰিছা পুৰা চমকাই দিবা আজি গাড়ী অলৰেডি মোৰ মুখখন দেখি আছে আৰু অলপ ভালকে ধুই আজি এইখন লৈ যাম ন অলপ ভালকে ধুই এতিয়া হৈ গ'ল পূজা পাতল আৰু এতিয়া মই যাম অফিচলৈ তাৰপিছত আমি দুপৰীয়া লগ পাম আকৌ মই খিচাৰি বাকী অলপমান বনাম দুপৰীয়াৰ কাৰণে তাৰপিছত মই এখেতৰ অফিচলৈকে যাম তাতে লগ পাম ন তাৰপিছত একেলগে ওলাই দিম আৰু মোবাইলটো আমি অলপ নমুন কৰি দিওঁ Hello guys, এতিয়া 3-4 ঘণ্টাৰ পিছত আকৌ ষ্টাৰ্ট দিছো ভিডিঅ'টো এতিয়া আমি গৈ আছো শুৱালকুছিত মোৰ মাৰ ঘৰতে আৰু এইফালে আছে হেল্ল' অফিচৰ পৰা বাহিৰে ওলাই দিছে আজি পুৰা কুৰ্তা মাৰি আহিছে আৰু একদম এতিয়া আমি গৈ আছো আৰু মোক কেনেকুৱা লাগিছে জনাই দিব ৰাইজ জনাব কমেণ্ট ছেকশ্যনত তোমাৰো আহে দি দিবহে অলপমান কমেণ্ট ছেকশ্যনত তাৰিফ অলপমান আৰু এটা কথা হৈছে নহয় আমাৰ মানে বহুতে আমাৰ লাভ ষ্টৰীৰ কথা সুধি আছিলে মানে আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা সুধি আছিলে যে আমাৰ ৰিলেশ্যনশ্বিপটোৰ কিমান বছৰ হ'ল কেতিয়া লগ পাইছো কি কবা মানে তুমি ইয়াতে কৈ দিবানে নে এইখিনি কথা মানে এক্সট্ৰাকে এটা মানে ব্লগ বনাই পিনে কবা এইটো এক্সট্ৰা ব্লগ বনাই কোৱা ভাল তো আমি এটা কাম কৰিম আমি ৰাতি ব্লগ বনাম মানে ব্লগ বনাম ৰাতি ব্লগ নহয় মানে ৰাতি মানে আমি খাইছো ৰাইচ নহয়
সেইটো নহয় স্পীড ব্ৰেকাৰ নহয় সেইটো কথা কোৱা নাই মই কৈছো কি যে আমাৰ যে লাভ ষ্টৰীৰ এইটো 16 এপ্ৰিল এটা ধুনীয়া ৰেষ্টুৰেণ্ট আছে এইটো কিহৰ কাৰণে বা 16 এপ্ৰিল লিখিছে নাই 16 এপ্ৰিল মানে নাম হয় মই বোলো খুলিব চাগে 16 এপ্ৰিল আচ্ছা মই কৈ ভাবিছিলো 16 এপ্ৰিলত খুলিব কিন্তু তাৰ নামটোৱে 16 এপ্ৰিল কথাটো কমপ্লিট কৰিব দিয়া নাই শুনা না তুমিতো ৰাতিপুৱা গুচি যোৱা ৰাতি আহোঁতে মানে ইভিনিং আহোঁতে দেৰি হৈ যায় কেতিয়াবা 7টা বাজি যায় তো আমাৰ ব্লগ বনোৱাই নহয় তেনেকৈ আৰু ময়োতো কি অকলে অকলে ব্লগ বনাম ন তো মই ভাবিলোঁ কি যে লাভ ষ্টৰী টাইপ এনেকৈ ব্লগ এটা বনাওঁ তেতিয়াতো ইমান হেৰি কৰিব নালাগে ন মানে এটা জেগাতে আমি বহি পিনে কথাখিনি মানে পাতিব মানে পাৰিম বালেনো আৰু এফালে সুইফট তোমাৰ কি ইণ্টাৰেষ্ট নাই নেকি এইটো টপিকত তাৰ মানে কাটি আছে ৰেষ্ট কৰি আছিলে এইকাৰণে তো কম না নকম কথাটো কোৱা কিয় নকবা তো তুমি অহাৰ পিছত ৰাতি আমি ধুনীয়াকে ব্লগ বনাম লাভ ষ্টৰী হিচাপে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকুৱা টাইপত বনাম আৰু নহ'লে বা বহুত বেছিয়ে লম্বা হৈ যাব 1-2-3 ঘণ্টা এনেকুৱা হৈ যাব আমাৰ ভাল কিয় কাৰণ ৰিলেশ্যনশ্বিপটো ইমান মানে পুৰণা এই দেখা বয়সত বুঢ়া কাষ্টমাৰ বুঢ়া সৰি মই কাষ্টমাৰ হৈ গ'ল এতিয়া মই নহয় মানে মোৰ সেয়া হৈ যায় মাজে মাজে কাষ্টমাৰ হৈ থাকোঁতে এদিন কালি কি হৈছে কালি নহয় পৰহি কি হৈছে ৰাতি শুই আছে সপোনত এই গাড়ী দুখন আহি পালেনে এই গাড়ী দুখন মই বোলো কি গাড়ী দুখন তেতিয়া কেইটা বাজিছে 2টা বাজিছিলে এনেকে মানে কামত সোমাই গৈছে দিন ৰাত চিন নাই তাৰমানে গাড়ী কথা এতিয়া মোক কাষ্টমাৰ বনাই দিলে কি আছে মানা ৰাইজ চাই লওক আৰু যদি ইয়াতে কোনোবা অফিচৰ মানুহ আছে চাই লওক আমি আহি আছিলো তো এইখিনি ইমান ধুনীয়া জেগা চাওক না মই মানে নিজকে ৰখাব নোৱাৰিলো সেইকাৰণে মই গাড়ীখনে ৰখাই দিলো নিজকে ৰখাব নোৱাৰি গাড়ী ৰখাই দিলো ভাল ড্ৰাইভাৰ এইটো ৰখাইও দিছে কি ধুনীয়া লাগিছে ন দুখন ফটো উঠিব পাৰিলে ভাল আছিলে কোনে উঠাই দিব মই উঠাবা ঠিক আছে তুমি মোক উঠাই দিয়া মই তোমাক উঠাই দিম তাৰপিছত আমি ইনষ্টাগ্ৰামত দি দিম ধুনীয়া ইমান ধুনীয়া মানে বতাহ দি আছে ন বৰষুণ দি দিলে বহুত ধুনীয়া লাগিছে বৰষুণ দি দিলে পুৰা ৰাস্তা খালী তথাপিও মোৰ হাজবেণ্ডে স্পীডত চলোৱা নাই একদম লাহে চলাই আছে কাৰণ এইখিনি অলপমান আগতে গৈ কিনে এইখিনিতে ৰাস্তাটো বনিছে ন পুৰা বহুত স্পীডত গাড়ী চলাই তো এনেকৈ আৰু এক্সিডেণ্টো হোৱাৰ চান্সেছ থাকে মানে যিমান দেখিছোঁ নতুন কনষ্ট্ৰাকশ্যনৰ জেগাত এক্সিডেণ্ট হয়ে তেনেকৈ আৰু এইখিনি এৰিয়াতে হৈ গৈছিল অলপমান আগতে আৰু এই টাৰ্ণিংটো হৈছে তাতে আমাৰ মা দেউতাৰ এক্সিডেণ্ট এইখিনি মানতে হৈছিলে তোমাৰ মই আহি থাকোঁতে এইখিনি ফুটমেটটো দেখিছিলোঁ মানে স্কুটিৰ এইখিনি এৰিয়াতে আৰু এই গাড়ীখন যে আছে আগৰ মেজিকখন এইখিনিতে হৈছিলে এইখিনি এৰিয়াতে দেখিছিলোঁ এইখিনিতে আছিলে আৰু বাপৰে হ'ব জাম্পিং আমি আহি থাকোঁ তেওঁ মানে ঘৰত অহাৰ পিছত তেওঁৰ কাৰ্টুন চাব ঘৰত বহা ষ্টাইল চাব নেকি আৰাম চাওক বেটি তাতে ঠিকছে কাম কৰি থাকে ইয়াতে কি কৰি আছা মই নাখাওঁ লাভ নেকি মানে টেষ্টি লাগিছে যদি আপোনালোকৰ যদি কাৰোবাৰ ঘৰৰ খানা খাই ভাল লাগে গোটেই একদম পুৰা ভালকে খাই মেলি লাষ্টত ধুনীয়াকে লাভ এটা ড্ৰ কৰি আহিব
লাগিছেনে সিম্বল হ'ব এতিয়া আপোনাৰ যে ভাল লাগিছে মানে গম পাই যাব আৰু ভাল লাগিছে খাই কিনে হয়নে এতিয়া মোৰ হাজবেণ্ডে দিছে আইডিয়াটো এতিয়া আমি ঘৰৰ পৰা ওলালো ৰেষ্ট লৈ খানা পিনা খাই ধুনীয়াকৈ মজাকৈ আৰু এতিয়া আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈ তো আৰু পিছফালে আছে মাদশ্ৰী এয়া আমাৰ মাহী মাহী আমি আহি পালোঁ বাহঁতৰ ঘৰত ফাইনেলি তো বায়ে বহুত কিবা কিবি বস্তু দিছে এতিয়া তাই নিজে বনাইছেনে নিজে বনাইছো তাই নিজে বনাইছে মই দেখাই দিম আৰু এতিয়া আমি খাওঁ আজি আমাৰ খোৱাই দিন হৈছে আৰু এতিয়া ষ্টাৰ্ট দি দিওঁ আৰু খোৱা লোৱা জলদি ওলাই দিব লাগিব তো কৈ দে কি কি বনাইছ খিচিৰি চব্জি আৰু বিলাহীৰ টক আৰু প্ৰসাদ আছে ট্ৰেফিক কি কৈছা এই পেচেণ্ট হয় এম্বুলেন্স বমি কৰি আছে ইমান ট্ৰেফিক বাপৰে হালত খৰাব হৈ গৈছে একদম 1 ঘণ্টা হ'ল ট্ৰেফিকতে ফচি আছো মোৰ মানে এনেকুৱা অৱস্থা হৈছে आसमान से गिरा खजूर में आसमान से गिरा खजूर में বাইক বিলাকে তো এনেকে এনেকে সোমাই জৰুৰ পৰা তোৰ পৰা সোমাই গুচি বাইক গৈ হলেতো ক'বাত গৈ পালো এইটো পাৰ হৈ তো এতিয়া আমি ঘৰ পাব হলোহি অলপমান দূৰ গৈ পিনে ঘৰ পাই যাম তো এতিয়া বৰ্তমান তেল ভৰাব সোমাইছো নাজানো মুবুৱে কি ৰিক্সাত মোক আজি লৈ গৈছে ইমান দূৰ একদমেই তেল নাছিলে অলপমান জাষ্ট বাকি আছিলে সেইখিনি লৈ মোক ঘৰ লৈ যাব ওলাইছিলে কিন্তু মই কৈছো মোৰে ইমান ডাঙৰ গাড়ীখন যে মোৰ ঠেলাবলে যে নাই তো ভৰাই লোৱা জলদি ইমান চিপচ মানুহজন মানে চিপচ নহয় মানে তেলটো আছিলে একো তেল নাই অলপমান তেল আছিলে কি ৰিক্সাত লৈ গৈছে মোক তুমি দেখুৱালা 2 লিটাৰ মান আছে এতিয়া এমটি হোৱা নাই অলমোস্ট কিন্তু 2 লিটাৰ মান আছে থাকে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ কাৰণ বহুত টায়াৰ্ড বহুত ভাগৰ লাগি আছে ঘৰ গৈ পিনে বাহিৰত বৰষুণ দিয়ে আছে এতিয়াও একদম তো ভাগ্য ভাল আজি বাইকত নাহিলোঁ নহ'লে আজি তিতি উৰি অৱস্থা নোহোৱা হৈ গ'লো একদম একেবাৰে তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বৰ্তমান ভাল লাগিল আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'বিলাক চাই ভাল পাইছে মাজতে অলপমান শ্ল' হৈ গৈছিলে কিন্তু এতিয়াৰ পৰা এক্টিভ থাকিম তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব ঠিক আছে বাই গুড নাইট এণ্ডিং কৰিম বুলি কৈ কেনে বাই দিলো আৰু এইটো ৱাইপাৰটো স্ৱাইপ কৰিলো জাষ্ট দেখিলো যে এটা মকৰা আমাৰ গাড়ীত আহি পালে দেখাই আছো ৰ'ব চাওকচোন Oh my god, I am scared of this thing.